সো বন্ধুসকল আহি পাই গ'লোঁ পাণবাৰী। চাওক বন্ধুসকল, এয়া হৈছে পাণবাৰী পাণবাৰীৰ আদৰ্শ বিদ্যালয়। সো বন্ধুসকল চাই থাকক, আমি গৈ আছোঁ ৰাণীঘাটলৈ। ৰাণীঘাটত কি কি দেখুৱাব পাৰোঁ দেখুৱাম, গতিকে আপোনালোকে ৰাণীঘাট আহি আছে পিছফালে, মানে দুই বন্ধু আহি আছে, গাড়ী চলাই বাইকখন চলাই আহি আছে লাহে লাহে। দাদা ৰাণীঘাট এটি না চ' বন্ধুসকল, এইফালে মানে ৰাণীঘাট যোৱা ৰাস্তাটো মানে এইফালে বেয়াই অলপ ক'ব লাগিব। চ' বন্ধুসকল আহি এটা ধুনীয়া ঘৰ দেখা পালোঁ। তো চাওকচোন কি ঘৰটো। গীৰ্জাঘৰ ন এইটো হয়, গীৰ্জাঘৰ বুলি। তো স্বামীটো কেনেকুৱা লাগিল এইটো? চ' বন্ধুসকলে দেখিবলৈ পাইছে এইটো গীৰ্জাঘৰ বুলি কয়। আমাৰ ভাইটিসকল মানে মই মানে গম নাপাওঁ মানে কি বুলি কয় এই ঘৰটো। তো চাওক বন্ধুসকল, হা কি বুলি কয় এইটো? খ্ৰীষ্টানৰ খ্ৰীষ্টানৰ ধৰ্মৰ এইটো গীৰ্জা হয়। বন্ধুসকল চাওক, মই আপোনালোকক দেখাবলৈ আমি আকৌ যাত্ৰা আৰম্ভ কৰিলোঁ। আহে। চ' বন্ধুসকল গীৰ্জাঘৰটো চাই কেনে পালে কমেণ্ট কৰি জনাব বন্ধুসকল। এতিয়া আমি প্ৰৱেশ কৰিম ৰাণীঘাটলৈ। এতিয়া দেখিছে ভাইটিয়ে মানে ফটো উঠি আছে। বন্ধুসকলে আমি যাত্ৰা কৰিম এইবাৰ ৰাণীঘাটলৈ। ৱেলকাম। দেখিছে বন্ধুসকল, ৰাণীঘাট প্ৰৱেশ দুৱাৰ এইটো। বন্ধুসকল আমি ৰাণীঘাটলৈ প্ৰৱেশ কৰিলোঁ। চ' বন্ধুসকল ৰাণীঘাটলৈ আহিম বুলি ভাবি আছিলোঁ, কিন্তু অহা নাছিলোঁ, কিন্তু আজি ফাইনেলি আহি গ'লোঁ। চাওক জান্নাত ফেচিং। চাওক ৰিচিপ্ট কাটিব লাগিব বন্ধুসকল, এতিয়া ৰিচিপ্ট কাটি যাব লাগিব। চ' ফাইনেলি আমি আহি পালোঁ ৰাণীঘাটলৈ। তো ৰাণীঘাটৰ কিছু দৃশ্য এতিয়া আমি আৰু আহিম। চাওক বন্ধুসকল, নদীটো চাওক না, বহুতে ভাল লাগি আছে। বহুত মানুহ আহিছে পিকনিক খাবলৈ ইয়াতে, ফেমিলি পিকনিক। গাৰ্লফ্ৰেণ্ড লৈ আহিব পাৰে আপোনালোকে। দাদা ক'ৰ পৰা আহিছে আপোনালোকে পিকনিক খাবলৈ? বৰপেটাৰ পৰা আহিছে ইয়াতে পিকনিক খাবলৈ। তো বহুতে ভাল লাগিল। কেনেকুৱা জেগাটা কেনেকুৱা? চাওক বন্ধুসকল আহিছে, বৰপেটাৰ পৰা আহিছে, বহুত দূৰ দূৰণিৰ পৰা আহে। ভিলেজ ব্লগ। চাওক বন্ধুসকল, দেখিছে বন্ধুসকল, বহুত মজা লাগি আছে। বহুত ভাল লাগি আছে ইয়াতে আহি, মজা লাগি আছে, বহুত মজা লাগি আছে বন্ধুসকল। দেখিছে বন্ধুসকল, আপোনালোকে বহুত ভাল লাগি আছে ইয়াতে আহি, বহুত এনজয় দেখিছে না। চাওক আৰু এইখনে হৈছে মানে ইয়াতে মানে হেৰি দলংখন হৈছে মূল কেন্দ্ৰবিন্দু ইয়াৰে। তো দলংখন দেখাবলৈ চেষ্টা কৰিম এতিয়া আপোনালোকক। এই ধুনীয়া দলংখন চাওক বন্ধু। চ' বন্ধুসকল ৰাণীঘাটত আহি যদি এই দলংখনকে নেদেখুৱাওঁতেনে কেনেকুৱা কথা হ'ব। চ' বন্ধুসকল মই আপোনালোকক এই দলংখন দেখুৱাম। এই দলংখনে হৈছে এই আমাৰ ৰাণীঘাটৰ মূল কেন্দ্ৰবিন্দু। ইয়াতে আহি মানুহে দেখিবলৈ পাইছে বন্ধুসকল, ৰাণীঘাটৰ মানে এইখন হৈছে মূল কেন্দ্ৰবিন্দু এই ৰাণীঘাটৰ পিকনিক স্পটলৈ। বন্ধুসকল সঁচাকৈ বহুত ভাল লাগি আছে। যদি আপোনালোকে পিকনিক খাবলৈ আহিব বিচাৰে আহিব পাৰে। পাণবাৰী থানাৰ অন্তৰ্গত ৰাণীঘাট, এইফালে আছে ৰাণীঘাট, আপোনালোকে আহিব পাৰে। ইয়াতে পিকনিক খাবলৈ আহিছে। ক'ৰ পৰা আহিছে? কেনেকুৱা লাগি আছে ইয়াতে আহি? ভাল লাগি আছে না? তো শুনিব পাৰিলে বন্ধুসকল, আপোনালোকে যদি পিকনিক খাবলৈ আহিব বিচাৰে তেনে আহিব পাৰে। ইয়াতে বহুত ভাল লাগে ইয়াতে আহি। ইয়াতে আপোনালোকে আহিলে বগৰী গছ দেখিব। বন্ধুসকল ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক কমেণ্ট এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি বন্ধুসকল আমি বৰ্তমান ইমান মানুহৰ ভিৰ নাই। ডিচেম্বৰ মাহ আৰু জানুৱাৰী মাহত বহুত মানুহ হয়। ওপৰৰ পৰা ভিৰটো চাওক বন্ধুসকল আপোনালোকে। বহুত ভাল লাগি আছে বন্ধুসকল। বন্ধুসকল ওপৰৰ পৰা দেখিবলৈ প্লেচটো এনেকুৱা বন্ধুসকল, বহুত ধুনীয়া লাগিছে। ক'ৰ পৰা আহিছা? কেনেকুৱা লাগিল ইয়াতে আহি? মজা না? কেনেকুৱা লাগিল? মজা লাগিল বন্ধুসকল, চাই থাকক। এতিয়া আমি ঘৰলৈ গৈ আছো। আমি ঘৰত যাম এবাৰ। মজাৰ প্লেচ না বন্ধুসকল? ৰাণীঘাট।